এইফালে গাহৰিখিনি অলপ বইল কৰি লৈছোঁ তিলখিনি অলপমান মই প্ৰায় 5 মিনিটমান সময় ধুনীয়াকৈ ভাজি লৈছোঁ এতিয়া তিলখিনি ধুনীয়াকৈ মিক্সিত ভৰাই দিছোঁ আৰু পিচি ল'ম এইফালে সৰু মিক্সিটোত আদা নহৰু আৰু দুটামান শুকান জলকীয়া পেষ্ট কৰি লৈছোঁ হেল্ল' বন্ধুসকল গুড ইভিনিং কেনে আছে আশা কৰোঁ সকলো ভালে আছে আৰু আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ ৰেচিপিটো প্ৰথমবাৰ বনাবলৈ লৈছোঁ আজি গাহৰি আৰু তিল বনাম আগতে বনাই পোৱা নাই ভাবিলোঁ বনাই চাওঁ তো গতিকে গোটেইখিনি বস্তু ৰেডি হৈ আছে আৰু মোৰ লগত আজি 3জন অতিথিও আছে মই দেখুৱাম কোন কোন আছে আৰু গাহৰি ৰেচিপিটো বনাবৰ কাৰণে এয়া লৈ লওঁ আপোনাৰ 1 কেজি গাহৰি বইল কৰি লৈছোঁ অলপ তাৰপিছত এয়া তিলখিনি ধুনীয়াকৈ ফ্ৰাই কৰি পেলাই মিক্সিত পিচি ৰেডি কৰি লৈছোঁ আৰু এইফালে আছে আপোনাৰ আদা নহৰু আৰু শুকান জলকীয়া এটা পেষ্ট বনাই লৈছোঁ আৰু ধুনীয়াকৈ আলু আৰু পিঁয়াজ গোটেইখিনি কাটি ৰেডি হৈ আছে গতিকে এতিয়া বনাওঁ ৰেচিপিটো আৰু ৰেচিপিটো গোটেই ৰেচিপিটো দেখুৱাম কেনেকৈ বনালোঁ গতিকে কেৰাহী গৰম হৈছে আৰু এইফালে ভালেমানখিনি পিঁয়াজ কাটিটো আছে পিঁয়াজখিনি তেলত নিদিলেও হৈ যায় কিন্তু পিঁয়াজৰ পৰিমাণটো বেছি হোৱাৰ কাৰণে এতিয়া প্ৰথমতে অকণমান তেল দি তাত পিঁয়াজখিনি ভাজি ল'ম আৰু তেলত এই আদা নহৰু পেষ্টখিনিও কেঁচা গোন্ধ নোহোৱালৈকে ভাজিব লাগিব তো সেইখিনি ইয়াত দি দিম এতিয়া পিঁয়াজ আদা নহৰু পেষ্টখিনি ভজা হৈ গৈছে এতিয়া ইয়াত গাহৰিখিনি দি দিব লাগিব এতিয়া মাংসখিনি এনেদৰে লৰাম আৰু লৰাই প্ৰায় 15 মিনিটমান ঢাকনি মাৰি দিম আৰু যিহেতু প্ৰায় 20 মিনিটমান হৈছে আৰু মাংসখিনি প্ৰায় আধা সিজা হৈছে গতিকে এতিয়া এই পিঁয়াজখিনি কাটি থোৱা আছে এইখিনি ইয়াত দি দিম আৰু এনেদৰে লৰাই মেলি এতিয়া আকৌ 20 মিনিটমানৰ কাৰণে ঢাকি দিম আৰু এতিয়া মাংসখিনি যিটো সিজিবলৈ আৰম্ভ কৰিছে গতিকে ইয়াত দিম এতিয়া হালধি আগতে দিয়া নাছিলোঁ কিন্তু হালধি বা তেনেকুৱা মছলা দিলে মাংসখিনি লাগি ধৰে এতিয়া হালধিখিনি ইয়াত দি দিম আৰু লগতে ইয়াত অলপ মছলা দিম এইফালে মছলা আছে ধনিয়া জিৰা তাৰপিছত আমাৰ ৰেড চিলি এনেকৈ গোটেইখিনি অলপ দি দিছোঁ আৰু এতিয়া মাংসখিনি যিহেতু সিজি গৈছে গতিকে এতিয়া আমি ইয়াত একেবাৰে শেষত তিলখিনি দি দিম তিলখিনি দি পেলাই আকৌ পানী অকণমান দি এটলিষ্ট আমাক আৰু 19 মিনিট লাগিব আৰু এই মাংসখিনি সিজিছে তেল ধুনীয়া ওলাইছে গতিকে ইয়াত এতিয়া তিলখিনি দি দিওঁ যিহেতু জ্বলাৰ নামত বেলেগ একো হোৱা নাই গতিকে এই ভোট জলকীয়াখিনি ইয়াত দি দিছোঁ এতিয়া অলপ ইয়াত পানী দিছোঁ পানী বেছি দিয়া নাই যিহেতু দালি বনাইছোঁ গতিকে পানীখিনি অলপ কমিলেই মাংস খাব পৰা হৈ যাব আৰু এতিয়া যিহেতু মাংসখিনি হৈ গৈছে গতিকে একেবাৰে শেষত ইয়াত কাটি থোৱা মান ধনিয়াখিনি দি দিম আৰু ইয়াৰ বয়সত সকলোৱে খাবলৈ লৈছে এয়া ৰাইজ বহি লৈছে আমাৰ ৰাহুলক ভাগ কৰাত ভাল ঠিক আছে প্ৰথম বনাইছোঁ আমাৰ মেইন মানুহজন আছেই বঢ়িয়া আছে আমাৰ ঋষভ নগাঁও দেই তেন্তে বন্ধুসকল খাই লওঁ এতিয়া ভিডিঅ'টো চাই কেনেকুৱা পাই জনাব আৰু মাংসটো যদি বনাব বিচাৰে বনাই খাই চাব গুড নাইট